এবাৰ পৰিৱেশটো চাওকচোন গাইজ, কি ধুনীয়াকৈ সজাইছে একদম। আৰু এইখন হৈছে গাইজ ৰঙীয়া ৰাস। আজি আপোনালোকক মজাকৈ ৰঙীয়া ৰাস কেনেকুৱা কি ধৰণে হৈছে, যোৱাকালি আপোনালোকক নলবাৰী ৰাস দেখালোঁ আৰু আজি আহিছোঁ ৰঙিয়ালৈ ৰঙীয়া ৰাস দেখাম গাইজ। তো এইফালে হৈছে এইখন প্ৰথম এৰিখন আৰু মানে গেটখন। তো এতিয়া বলকচোন ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা কি ধৰণে পৰিৱেশ হৈছে। বলক তেনেহ'লে গাইজ আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। তো সেই গাইজ আৰু গাইজ আছোঁ এতিয়া বৰ্তমান ৰঙীয়া আৰু এতিয়া ৰঙীয়া ৰাগ দেখাম গাইজ, কেনেকুৱা কি ধৰণে হৈছে। তো এইফালে চাব পাৰে মঞ্চ মানে এইখন ইয়াতে ৰাসলীলা কেনেকুৱা কি ধৰণে হৈছে আপোনালোকে এইটো দেখাবলৈ গৈ আৰু সোমাই আহি আপোনালোকে দেখিব এনেকুৱা ধৰণে পৰিৱেশ। আৰু গাইজ একদম মজাকৈ লাইটৰ ডিজাইনবিলাকে বহুত ধুনীয়া কৰে গাইজ। আৰু এতিয়া বলক তেনেহ'লে এতিয়া ভিতৰলৈ মানে প্ৰৱেশ কৰিলোঁ, যিহেতু বিভূত আৰু ইপানে গ'ল এইটো শ্ৰীৰামৰ ধুনীয়া মানে মহল আৰু এনেকুৱাকৈ ডিজাইন কৰিছে। আৰু মানে খুবেই বহুত ওখ কিন্তু দেই, বহুত ওখকৈ বনাইছে। আৰু এইটো কৃষ্ণ হেৰি আৰু এতিয়া বলক তেনেহ'লে ৰাসৰ মূৰ্তি চাওঁ আৰু কেনেকুৱা কি ধৰণে কৰিছে। আৰু এইখন হৈছে তোমাৰ বৃন্দাবনৰ এখন সৰু লীলা এখন দেখাইছে গাইজ। আৰু এতিয়া বলক এতিয়া নেক্সট মানে গাইজ এইটো মজা একদম লাইটিং দি দিছে গাইজ। আৰু এতিয়া বৰ্তমান লাইটিঙৰ ভিতৰলৈ সোমাই যাওঁ গাইজ। আৰু লাইটিঙৰ চাওক না কি মজাকৈ দি দিছে। আৰু এইফালে চাব পাৰে একদম ৰাধাকৃষ্ণৰ এৰিয়া চাব পাৰে, ৰাধাকৃষ্ণৰ এৰি মূৰ্তি গাইজ। আৰু ইপানে চাব পাৰে কি মজা মানে গাইজ একদম ক'ব পাৰে। এইফালে আছে তোমাৰ এইফালে আছে গকুল শিল গাইজ, গকুল শিল মানে কি সকলোৱে এটা ফটো উঠা কিবা উঠা এনেকুৱাকৈ ব্যস্ত হৈ আছে। চাব পাৰে ফটো উঠা আৰু মানে ভিডিঅ' কৰে এইবিলাকতে ব্যস্ত হৈ আছে সকলোৱে গাইজ। আৰু এইফালে আছে তোমাৰ জুৰি পাঠক আৰু এইফালে চাওক কৃষ্ণ আৰু এইফালে আছে তোমাৰ পদুক কলিতা গাইজ। আৰু এইফালে আছে পদুক কলিতা আৰু চাওক না এই ওপৰৰ ডিজাইনটো মানে বেছি শ্ৰীৰামক চাওক গাইজ। আৰু এইফালে একদম মজাকৈ কিন্তু লাইটৰ ডিজাইন কিন্তু মানিব লাগিব কিন্তু গাইজ। আৰু এইপিনে আছে তোমাৰ লৱকুশ গাইজ। আৰু এইপিনে লৱকুশ আৰু এইপিনে জগন্নাথ গাইজ, জগন্নাথৰ মূৰ্তি কেনে। আৰু এইপিনে মহাদেৱকো এনেকুৱাকৈ বনোৱা গৈছে। আৰু মহাদেৱক এনেকুৱাকৈ বনাই যোৱা গাইজ। আৰু এইপিনে চাওক একদম এইটো মই বাৰে দেখাইছোঁ, কিবা বহুত মানে ভাল লাগিছে আৰু কিবা এটা মানে। আৰু চাওক না কিমান কি মজা শ্ৰীৰামক কেনেকুৱাকৈ কি মজাকৈ বনাইছে যে ওপৰৰ মহল আৰু তাৰ ওপৰত মানে শ্ৰীৰামক কেনেকুৱাকৈ দি দিছে। আৰু এইপিনে চাওক এইফালে কিবা কিবি এইবিলাক হেৰি কৰিছে আৰু গাইজ এনেকুৱাকৈ মানে ৰঙীয়া এবাৰ বহুতে ভালে গৈছে কিন্তু কিবা ৰঙীয়া ৰাস। আৰু এইফালে চাওক কি মজা পানী পৰি আছে গাইজ। আৰু সেইখনেই হৈছে গাইজ মঞ্চ, তাতে কিবা কিবি চলি আছে গাইজ। আৰু ইপানেও আছে গাইজ, ইপানে এতিয়া সোমাই যাব লগ। ইপানেও আছে শ্ৰী ৰামৰ গাইজ কিবা। আৰু ইপানেও ঠিক তেনেদৰে ঠিক সেইখনৰ দৰে এইখনো একেই গাইজ, ঠিক তেনেদৰে। আৰু ইপানে ফটো উঠাত কিবা এটা ব্যস্ত হৈ আছে গাইজ। আৰু গৈছে আপোনালোকক মেইন মন্দিৰটো দেখুৱাই নাই গাইছে। তো ইপানে চাব পাৰে মেইন মন্দিৰটো। আৰু ইপানেও আছে গাইজ মূৰ্তি চূৰ্তি। আৰু ইপানে কিন্তু ইমান এটা হেৰি নাই, চিম্পুল মূৰ্তি, জাষ্ট কাৰেণ্টৰ নহয়। এনেকুৱা ধুনীয়াকৈ এনেকুৱাকৈ পূৰা একদম লাইনকৈ এনেকুৱাকৈ গোটেই মূৰ্তি। এইটো এটা গাইজ একদম লাইটৰ ডিজাইন দি দিছে, গছ টাইপৰ এইটো বনাই দিছে গাইজ। এইটো লাইটৰ ডিজাইন আৰু মানে এনেকুৱাকৈ গৈ থাকে এবাৰ নোমাই এবাৰ জ্বলাই এনেকুৱা বেছি মানুহ নাই, কিন্তু সেইখনতহে বেছি আছে গাইজ। আৰু এতিয়া বলক মেইন ষ্টেজলৈ। আৰু গাইজ আজি আহিব জুবলি গাইজ। তো ছিংগাৰ জুবলি আহিব গাইজ। আজি যে একদম জুবলি আজি ষ্টেজ ফালিব লাগিব গাইজ। আৰু এনেকুৱাকৈ আৰু ইপানে ষ্টেজত জুবলি উঠি গ'লে গৈছে। আৰু মানুহ চাওক না একদম খুবেই বহুত মানুহ হৈছে। আৰু হ'বহে, এইখিনিকৈ যথেষ্ট কম। আৰু ষ্টেজৰ পিছফালে আছে তোমাৰ এই চকৰি তকৰি পেলাই মীনা বজাৰ কিবা কিবি মানে খেলা ধূলা বস্তুখিনি আছে আৰু গাইছে। আজিও ভাবিছোঁ চকৰিত উঠিম বুলি গাইছে। আৰু চকৰিত উঠিম গাজি আহিছে আজি মজা কিবা এটা হ'বলৈ গৈ আছে। বিভিন্ন ভিডিঅ'টো লাষ্টলৈ চাই থাকিব গাইছে। তেনে বলক এতিয়া মানে জুবলিক চাওঁ আৰু চকৰিত উঠোঁ, কিবা কিবি কৰোঁ, তাৰপিছত হ'ব কিবা কিবি। আৰু মানুহ চাওক না বাপৰে গাইজ, মানুহ মানে থিয় দিব খাৰা নহয়, থিয় দিব খোজকাঢ়িব মানে একদম নিজে গৈ থাকিব লাগিব, এনেকুৱা এই পৰিস্থিতি হ'বলৈ গৈ আছে। ৱাও গাইছ ৱাও।
আৰু গাইছ এইখনেই হৈছে মীনা বজাৰ গাইছ সেইফালে চাব পাৰে চকৰি তকৰি ধেৰ বিভিন্ন ধৰণৰ খেলা ধৰণৰ বস্তু আছে তো ইপানেও আছে গাইছ আৰু ইপানেও আছে এইফালে এখন হৈছে তোমাৰ ৰেষ্টুৰেণ্ট আৰু এইফালে এতিয়া ভাবিছোঁ আমি চকৰিত উঠিম বুলি ভাবিছোঁ চকৰিত উঠি আৰু এইটো কিন্তু বেয়া উল্টা পুল্টা ঘূৰাই দিয়ে কিন্তু এইটো গাইছ আজি হৈছে লাষ্ট আজিৰ পৰা নাই আৰু আজিয়ে লাষ্ট আৰু সেইকাৰণে আজি একদম ৰকেট চকেট এনেকুৱাকৈ ফুটা গৈছে আৰু প্ৰথম আৰম্ভণিৰ দিনাখন এনেকুৱাকৈ ফুটাইছিল আৰু আজি লাষ্ট কাৰণে আজি এনেকুৱাকৈ আৰু এনেকৈ খোৱা গাইছ চাওঁ না ওপৰলৈ যাওঁ গাওঁ আৰু গাইছ চকৰিত উঠা টিকেট কাটি ল'লোঁ গাইছ আৰু এতিয়া বলক কেনেদৰে চকৰিত আৰু ইফালে চলি আছে গাইছ ট্ৰেইন wow guys আজি প্ৰথমবাৰ চকৰি উঠিব গৈ আছোঁ গাইছ একদম কিবা এটা মজা আল্টিমেট লাগি আছে গাইছ খালী খালী হৈ আহিছে গাইছ আৰু ইপানে উঠি গ'লোঁ গাইছ আৰু ইপানে উঠি গ'লোঁ চকৰিত আৰু চকৰিত উঠি আৰু এতিয়া আপোনালোকে এনজয় লওক আৰু এতিয়া লাহে লাহে ঘূৰিব ধৰিছে আৰু গাইছ আৰু এতিয়া মজাকৈ গাইছ একদম মজাকৈ চকৰি উঠি গ'লোঁ গাইছ সেইফালে যাব পাৰে আৰু ওপৰৰ পৰা চাওক গাইছ ওপৰ ৱাও আৰু একদম ওপৰত এনেকুৱাকৈ উঠি গ'লোঁ ওপৰৰ পৰা ভিউটো চাওক গাইছ আৰু ওপৰৰ পৰা ভিউটো চাই একদম ওপৰত পূৰা ৰখি আছোঁ এনেকুৱাকৈ একদম পূৰা একদম মাজত ৰখি আছোঁ চাওক নাই এবাৰ Oh guys, moza guys, moza লাগিছে সঁচাকৈ কৈছোঁ দেই এনেকুৱা যদি সুন্দৰ দৰ্শক থাকে সঁচাকৈ তুহে তো মুঝে ফিৰ তুহে তো মুঝে किसी की मदद ना दुआ चाहिए तू है तो मुझे फिर और क्या चाहिए
এতিয়া বিহু এটি গাব লাগিব ন কাৰণ মই এতিয়া বিহু মাতাটো এতিয়াহে বেছি জোৰে শুনিছোঁ আৰু অকণমান চিঞৰি ক'লে আচলতে আমাৰ গাবলৈ বেছি ভাল লাগিব বিহু এটি গাইছোঁ যোৱা বছৰ যে বিহু কৰিছিলোঁ মই লিখি সুৰ কৰিবলৈ অকণমান চেষ্টা কৰিছিলোঁ জুবিন দাৰ মই গোৱা বিহুটো আপোনালোকে হয়তো শুনিছে যিসকলে শুনা নাই আপোনালোকৰ বাবে এটি নতুন বিহু হ'ব এই বিহুটিত সহযোগ কৰিবলৈ মই মোৰ সহযোগী শিল্পী মানসক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মধুৰাণী বগাল অকণমান দেৰিকৈ গাই আছে মঞ্চত এয়া মানস বড়ো আৰু মানসৰ বাবে জোৰে হাত চাপৰি হ'লে আমাৰ খুব ভাল লাগিব সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৰাস উৎসৱৰ প্ৰথম বিচাৰিছোঁ বুলি ক'লে আচলতে হাত চাপৰি বাজি থাকিলে আমাৰ তেতিয়াহে বিহু গাই ভাল লাগে ইয়াৰ পিছত কি আহে কোনে জানে বাৰু কোনে জানে হাত দাঙিলে হ'ল আচ্ছা আপোনাক খুবনো মনত আছে যিসকলে জানে ভাল কথা যিসকলে নাজানে আমি এইখিনি ষ্টেপ এটা আছে যোনটো আমি নাচি ভাল পাওঁ যদি মোৰ অকণমান চালেই হ'ল আমি সোঁ হাতখন প্ৰথমে মূৰত দি বাওঁ হাতখন কঁকালত দি আঁঠুকেইটা এনেকৈ আগ পিচকৈ নাচিম তাৰ পিছৰবাৰ বাওঁ হাতখন মূৰত দিম আৰু সোঁ হাতখন এনেকৈ আগ পিচ হ'বনে মুখে ভাড়া পাওঁ বুজি তাঁতি পাৰি লগত